নমস্কাৰ, মোৰ নাম মিঠু আৰু আজি আমি আলোচনা কৰিম চাইবাৰ এটেকৰ ওপৰত। চাইবাৰ এটেকৰ ওপৰত বহুতকেইটাও ভিডিঅ' হ'ব। এইটো হ'ল এপিছড নম্বৰ 1। চাইবাৰ এটেক কি? চাইবাৰ এটেকটো হ'ল এনেকুৱা এটা এটেক, ধৰক ডিজিটেল এটেক বুলি কয়, যিটো আজিকালি আমাৰ দৈনন্দিন জীৱনত বহুতো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী, যেনেকুৱা ধৰক মোবাইল, লেপটপ, কম্পিউটাৰ, টেবলেট, যিকোনো কামতে আমাৰ এইটো অতি জৰুৰী বিষয়বস্তু হৈ পৰিছে। ঠিক তেনেকৈ নিজৰ লেপটপ, কম্পিউটাৰ, মোবাইল, টেবলেট এইবিলাকৰ পৰা নিজৰ ডাটাবিলাক কেনেকৈ ছেভ ৰাখিব, সেইবিলাকৰ ওপৰত আজি আমি আলোচনা কৰিম। তো আহক বন্ধু, আমি আলোচনা কৰোঁ চাইবাৰ এটেক কি, কেনেকৈ, ক'ত, কিয় কৰা হয়। তো ঠিক আছে, আমি আলোচনা কৰোঁ এপিছড নম্বৰ 1। চাইবাৰ এটেকটো হ'ল এনেকুৱা, নিজৰ যিটো লেপটপ, কম্পিউটাৰ, মোবাইল থাকে সেইটোৰ ওপৰত এটা চলোৱা এটা হামলা বুলি কয়। ধৰক এক্সিডেণ্ট, মুখামুখি সংঘৰ্ষ, সেইটোৰ ওপৰত ধৰক আপোনাৰ নিজৰ যিমানবোৰ পাৰ্চনেল বস্তু আছে, ইনফৰমেশ্যন আছে, সকলোবোৰ বস্তু আনৰ হাতত পাই যায়। ধৰক আপুনি এজন নিজৰ লেপটপ থকা এজন অফিচিয়েল মানুহ এজন, মোৰ এইটো মোবাইল, আপোনাৰ তাত সেইটো মোবাইল। তো আপুনি সেইটো মোবাইল দি পেলাই মোৰ মোবাইলৰ পৰা আপোনালোকৰ যিমানবোৰ ডাটা আছে সকলোবোৰ বস্তু মই আনিব পাৰিম ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা। আপোনাৰ সেইটো বেকাৰ কৰি দিব পাৰিম। মোৰটো আপোনাৰ যিমানবোৰ আছে আপোনাৰ ভালৰ কাৰণে নকৰোঁ, কিন্তু আপোনাৰ যিটো বস্তু মই আনিম সেইটো কেৱল খালি মোৰ ভালৰ কাৰণে চিন্তা কৰিম, হয় নাই? ঠিক তেনেকৈ আপোনাৰ লাইফটোত বহুত ধৰণৰ হাৰ্মফুল বা এটেক হ'ব পাৰে, হয় নাই? সেই এটেকটোৰ পৰা আপুনি কেনেকৈ বাচিব? তো ধৰক কোনোবাই কিবা সেই এটেকটো আহিব পাৰে আপোনাৰ ইনবক্সত, SMS-ৰ দ্বাৰা, লিংকত বা কলৰ দ্বাৰা। বহুত ধৰণৰ আজিকালি এপ ওলাইছে, ৰিম'ট এক্সেছ কিনে তেনেকুৱা কিবা কিবি। সেই এপছবিলাক বাৰু মই ডিছক্ৰিপশ্যনত লিংকত দি থৈ দিম, সেইবিলাক আপোনালোকে চাই ল'ব পাৰে। কিন্তু ডাউনলোড নকৰিব, সেইবিলাক কেতিয়াও ইনষ্টল নকৰিব নিজৰ মোবাইলত। ইনষ্টল কৰিলে সেইবিলাক আপোনাৰ যিটো মোবাইলৰ IP এড্ৰেছ, বহুত ধৰণৰ টেকন'লজি, সেইবিলাক হেৰুৱাই যাব পাৰে, ফলত আপোনালোকৰ বহুত হাৰ্ম হ'ব পাৰে। তো সেইবিলাক আপোনালোকে কেতিয়াও নকৰিব। তো আহক আজি আলোচনা কৰোঁ এইটোৰ ওপৰত। ধৰক মোৰ মোবাইলৰ পৰা আপোনাৰ মোবাইলৰ সকলোবোৰ বস্তুৰ কাম নোহোৱা কৰি দিম। সেইটো হ'ল আপোনাৰ মই এটা মেছেজ পঠালোঁ, সেই লিংকত গৈ পেলাই আপোনাক কিবা কিবি পাৰ্মিশ্যনবিলাক এলাও এক্সেছ এনেকুৱা কৰিব দিব। সেই এলাও এক্সেছ কৰাৰ পিছত নাম্বাৰৰ দ্বাৰা আহিব, বা ধৰক যেনেকুৱা চৰকাৰে কিবা দিৱালীৰ সময়ত বা দুৰ্গা পূজাৰ সময়ত মেছেজবোৰ আহে, 25 GB ডাটা ফ্ৰী দিছে, অমুক দিছে, তমুক দিছে, ৰিচাৰ্জ ফ্ৰী, তমুক হৰকান্ত, বহুত কিবা কিবি, হয় নাই? সেইবিলাক বাৰু বাদ দিয়ক, সেইবিলাক কেতিয়াও ভুলতে আপোনালোকে তল নাযাব। সেইবিলাক এতিয়া ফকটীয়া বুলি যে কয়, সেই ফকটীয়া। তো চাইবাৰ এটেকৰ পৰা আপুনি বাচিব পাৰে, সেইবিলাক ভুলতো নকৰিব, 1 নম্বৰ। 2 নম্বৰ হ'ল আপোনালোকে আনৰ কথা শুনি যিকোনো থাৰ্ড পাৰ্টি এপছ মোবাইলত ইনষ্টল নকৰিব। সেইবিলাক ইনষ্টল কৰাৰ ফলত আপোনাৰ মোবাইল হওক, কম্পিউটাৰ হওক, যিকোনো, কেৱল মোবাইল বুলি মই উদাহৰণ দিছোঁ, কিন্তু আপোনাৰ নিজৰ ব্যক্তিগত যি থাকে, লেপটপ, কম্পিউটাৰ, টেবলেট, ক'তো থাৰ্ড পাৰ্টি এপছবিলাক ইনষ্টল নকৰিব। আৰু আজিকালি এণ্ড্ৰইডটো কি হৈছে, মানে এণ্ড্ৰইডটো হ'ল এটা মানে তাৰ কোনো চিকিউৰ নাই, যিকোনো এপছেই আমি ইনষ্টল কৰিব পাৰোঁ, হয় নাই? ধৰক এপল হওক, এইবিলাকত কিন্তু যিকোনো এপছে আমি ইনষ্টল কৰিব নোৱাৰোঁ। এণ্ড্ৰইডত যিকোনো এপছে ইনষ্টল কৰিব পাৰোঁ। তো সেইকাৰণে মেইনলি আমাৰ এণ্ড্ৰইডটো সিমান চিকিউৰ নোহোৱা হৈছে। আৰু যিমানবিলাক শুনা পাইছে আপুনি, এণ্ড্ৰইডৰ পৰাই ডাটাবিলাক নোহোৱা হৈছে, তেনেকুৱা বিশেষ। আৰু ধৰক কোনোবা এজন মানুহ আছিলে, মোৰ সঠিককৈ মনত নাই, মুঠতে শুনা পাইছোঁ মই গুগলৰ তথ্য মতে, মাহে বা সপ্তাহে তেখেতে মোবাইল চেঞ্জ কৰে। কিহৰ কাৰণে চেঞ্জ কৰে? বহুত ডাঙৰ কিন্তু তেওঁ ব্যৱসায় এজন, এপলৰ মোবাইল ইউজ কৰে, তথাপিও সেই এপলৰ পৰাই হেক হয় বস্তুবিলাক। তো চাওক, আৰু আমি সাধাৰণ মানুহবিলাকে এণ্ড্ৰইড ইউজ কৰোঁ, হয় নাই? তো মোৰ কথা হ'ল কি, মোৰ কথাটোলৈ আহোঁ। মূল কথা হ'ল আপোনালোকে কেতিয়াও সেই চাইবাৰ এটেকৰ বলি নোহোৱাকৈ আপোনালোকৰ যিটো 3টা সাৱধানতা অৱলম্বন আছে, সেই সাৱধানতা আপোনালোকে পালন কৰিব। 1 নম্বৰ হ'ল মোবাইলত অহা মেছেজৰ লিংকত আপোনালোকে ক্লিক নকৰিব। 2nd হ'ল আপোনালোকে চৰকাৰী মেছেজ, ধৰক কিবা 25 GB ডাটা ফ্ৰী বা 1 মাহৰ ৰিচাৰ্জ ফ্ৰী, এইবিলাক শুনি পেলাই আপোনালোকে তল নাখাব। এইবিলাক হ'ল এনেই ফকটীয়া, এইবিলাকৰ একো ভেলু নাই। এইবিলাক কৰিলে আপোনালোকে মানে নিজৰ পাৰ্চনেল বস্তুখিনি আপোনালোকে নিজে আনৰ হাতত তুলি দিয়া যেন হ'ব।
মই সেই বস্তুটো লৈ যোৱাৰ পিছত আপোনাৰ যিমান প্ৰাইভেচি আছে, যিমান পাৰ্চনেল বস্তু আছে, সকলোবোৰ কিন্তু মই ব্লাষ্ট কৰিম। আদাৰৱাইজ আপোনাক মই ডিমাণ্ড কৰিম যে এনেকুৱা এনেকুৱা। আজিকালিতো পইচাই চব ন, আজিকালিতো পইচাই চব। আপোনাৰ ওপৰত মই ডিমাণ্ড কৰিম, ইমান টকা দিয়ক, সিমান টকা দিয়ক, নিদিলে আপোনাৰ যিমানবোৰ প্ৰাইভেট বস্তু আছে সকলোবোৰ ভাইৰেল কৰিম। বহুত তেনেকুৱা হৈ গৈছে। তো সেইবিলাকৰ পৰা আপোনালোকে দূৰত থাকক, আঁতৰত থাকক, সেইবিলাকৰ বলি যাতে কেতিয়াও নহয়। সেইখিনি, ধন্যবাদ।